তেজপুৰৰ এখন দোকানত ভিৰ লাগিছে বস্তু কিনিবলৈ হেতাও পৰা লাগিছে গ্ৰাহকৰ পিছে হঠাৎ দোকানখনত এইদৰে ভিৰ লগাৰ কাৰণ কি জানেনে কাৰণ দোকানখনত আছে এজন বিশেষ দোকানী তেওঁ আন কোনো নহয় যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ তেজপুৰত এইদৰে দেখা গ'ল দোকানীৰ ৰূপত জুবিন গ্ৰাহকে যিটোৱে বিচাৰিছে দি গৈছে জুবিনে এখন হাতেৰে গ্ৰাহকক বস্তু দি আনখন হাতেৰে লৈছে ধন আচলতে জুবিন গাৰ্গৰ শেহতীয়া ছবি কাঞ্চনজংঘাৰ শ্বুটিঙৰ সময়ত দেখা গ'ল এইদৰে তেওঁক ব্যতিক্ৰমী ৰূপত নাই মই ঘূৰি ফুৰিছোঁ ইয়াত শ্বুটিং কৰি তেজপুৰত আৰু সোনকালে শেষ কৰিব লাগে এখন 1 মাহৰ ভিতৰত সেইকাৰণে যিমান পাৰি ৰাতিপুৱা 4টালৈকে শ্বুটিং কৰিছোঁ আজি যিমান পাৰি সোনকালে কামবোৰ কৰিছোঁ আৰু বিহু আহি গ'লে মই বিজি হৈ যাব লাগিব সেইকাৰণে বিহুৰ আগে আগে চিনেমাখন শেষ কৰিবলৈ ট্ৰাই কৰি আছোঁ মই আকৌ 11 তাৰিখে ডুবাই যাব লাগিব প্ৰগ্ৰেমৰ কাৰণে 10 তাৰিখলৈকে আমি শেষ কৰিম আৰু চিনেমা মিছন চাইনাৰ সফলতাৰ পিছত কাঞ্চনজংঘাত অভিনয় কৰাৰ লগতে ছবিখন পৰিচালনাও কৰিছে জুবিন গাৰ্গে 40 দিন ধৰি তেজপুৰৰ বিভিন্ন লোকেশ্যনত শ্বুটিং হ'ব কাঞ্চনজংঘাৰ 20% মাছ নাই হৈছে মাছ চলিব উল্লেখযোগ্য যে দৌল উৎসৱৰ সুঁৱৰিৰ দিনাই প্ৰথম দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল কাঞ্চনজংঘাৰ কেমেৰা পাৰ্চন অমিতাভৰ সৈতে তেজপুৰৰ পৰা পুলক কুমাৰ ডেকা নিউজ লাইভ